নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে এটা ভাল চাকৰি খবৰ লৈ আহিছো অসম লোকসেৱা আয়োগ APSCৰ তৰফৰ পৰা গড়কাপ্তানি বিভাগ PWD অৰ্থাৎ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেন্টৰ বাবে এক নতুন নিযুক্তিৰ জাননী প্ৰকাশ পাইছে যিসকল প্ৰাৰ্থীয়ে ইঞ্জিনিয়াৰিং পাছ কৰি চৰকাৰী চাকৰিৰ বাবে ৰৈ আছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ আহক ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি বিতংভাৱে আলোচনা কৰোঁ এই পদটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল অৰ্থাৎ কনিষ্ঠ অভিযন্তা বৈদ্যুতিক বিভাগৰ এই পদসমূহ পাব্লিক ৱৰ্ক বিল্ডিং এণ্ড NH ডিপাৰ্টমেন্টৰ অধীনত পূৰণ কৰা হ'ব মুঠ পদৰ সংখ্যা হৈছে 53টা ইয়াৰে সংৰক্ষিত পদসমূহ এনে ধৰণৰ অপেন কেটেগৰীৰ বাবে 25টা OBC MOBCৰ বাবে 14টা SCৰ বাবে 2টা STPৰ বাবে 6টা আৰু STHৰ বাবে 3টা ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ বাবেও নিৰ্দিষ্ট পদ সুৰক্ষিত আছে এই পোষ্টটি এপ্লাই কৰিবৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব যিসকল প্ৰাৰ্থীয়ে AICTE স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 3 বছৰীয়া ডিপ্ল'মা কমপ্লিট কৰিছে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব এটা কথা বিশেষভাৱে মন কৰিব এইটো এটা ৰেগুলাৰ কোৰ্স হ'ব লাগিব ডিসটেন্স মোডত কৰা সকলে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব লগতে প্ৰাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হোৱাটো প্ৰয়োজন আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডত আপোনাৰ নামটো পঞ্জীয়ন থকা হ'ব লাগিব এবছৰ বয়সৰ সময়সীমা আৰু দৰমহাসমূহ হৈছে প্ৰাৰ্থীৰ বয়স 1 তাৰিখ 1 মাহ 2026 তাৰিখলৈকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব চৰকাৰী নিয়ম অনুসৰি বয়সসমূহ ৰেহাই দিয়া হৈছে SC আৰু STৰ প্ৰাৰ্থীৰ বাবে 5 বছৰ OBC MOBCৰ বাবে 3 বছৰ আৰু PWD কেণ্ডিডেটৰ বাবে 10 বছৰ ৰেহাই আছে দৰমহাখিনি যথেষ্ট ভাল পে বেণ্ড 2ৰ অধীনত প্ৰতি মাহে 14,000ৰ পৰা 70,000 লৈকে দৰমহা দিয়া হ'ব আৰু লগতে 8,700 টকা গ্ৰেড পে থাকিব আবেদনৰ মাচুলসমূহ এনেকুৱা হ'ব আপোনালোকে যদি জেনেৰেল প্ৰাৰ্থী তেন্তে 297.20 rupees পে কৰিব লাগিব OBC আৰু MOBC সকলে 197.20 rupees পে কৰিব লাগিব SC ST আৰু BPL আৰু PWBD কেণ্ডিডেট সকলে 47.20 rupees পে কৰিব লাগিব আবেদনৰ গুৰুত্বপূৰ্ণ তাৰিখ আৰু আবেদন প্ৰক্ৰিয়াসমূহ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে 11 মে 2026 চনৰ পৰা আৰম্ভ হৈছে আৰু অন্তিম তাৰিখ হৈছে 10 জুন 2026 আবেদন কৰিবলৈ আপোনালোকে APSC অফিচিয়েল ৱেবছাইটত যাব লাগিব যিসকলে প্ৰথমবাৰৰ বাবে APSCত আবেদন কৰিছে তেওঁলোকে প্ৰথমতে OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত লগইন কৰি এই পদৰ বাবে আবেদন কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক আৰু এপ্লাই লিংক তলত মই ডেসক্ৰিপচনত বক্সত দি দিম আবেদন কৰাৰ আগতে আপোনালোকে নটিফিকেশনখন ভালদৰে পঢ়ি চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ